নমস্কাৰ সকলোকে মই অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈছোঁ ঢেকীয়া কঁঠালগুটি আৰু ঔটেঙাৰ লগত এখন দাইল বনাবলৈ। কেনেকৈ বনাইছোঁ আপোনালোকক দেখাইছোঁ। প্ৰথমতে কঁঠালগুটিৰ ওপৰৰ বাকলিখিনি ভালদৰে গুচাই লৈছোঁ। তাৰপিছত ৰঙা বাকলিটো গুচাবৰ কাৰণে গৰম পানী অকণমান দি তাতে নেমু চেপি পিনে কঁঠালগুটিকেইটা ৰাখি থৈছোঁ 2 মিনিটমানৰ কাৰণে। তাৰপিছত মই দাইল তিয়াই ভালকৈ ধুই লৈছোঁ আৰু ঢেকীয়া লৈ লৈছোঁ। এয়া চাওকচোন বাৰু কঁঠালগুটিকেইটা এনেকৈ অতি সহজতে এৰে বুলি মই সেইদিনা ভিডিঅ' এটাত পাইছিলোঁ, তাকে ট্ৰাই কৰি চালোঁ হৈছে আৰু। চাওকচোন কেনেকৈ বনাইছোঁ। আপোনালোকে কোনে কোনে খাই ভাল পায় জনাব। এই কেৰাহীখনত মই অকণমান ভেন্দি ভাজি লৈছিলোঁ। তাৰপিছত সেইখন তেল অলপ আছিলে, তাতে দি দিলোঁ, নহৰু দি দিছোঁ। তাৰপিছত এয়া দাইল আৰু কঁঠালগুটি দি দিছোঁ, ঢেকীয়াও ইয়াতে দি দিছোঁ। আপোনালোকে কেনেকৈ বনাই জনাবচোন বাৰু। আৰু ইয়াতে খাবলৈ লৈ লৈছোঁ ঔটেঙা। এতিয়া কোমলীয়া ঔটেঙাটো যিহেতু খাবলৈ বহুত ভাল লাগে। আপোনালোকে কেনেকৈ বনাইছোঁ ভিডিঅ'টো চাই ল'ব। ইয়াৰ মই গৰম পানী দি দিছোঁ, পূৰা উতলি গৈ আছে। তাৰপিছত ঔটেঙাকেইডোখৰ দি দিছোঁ ধুনীয়াকৈ। এতিয়া মই ভালদৰে ঢাকি পিনে সিজিবলৈ দিছোঁ আৰু এয়া সিজিয়ে গৈছে। অলপ সময় পিছত ইমান ধুনীয়াকৈ সিজিছে নহয়, ইমান ভাল হৈছিলে খাবলৈ। তাৰপিছত আৰু এটা ৰেচিপি বনাইছোঁ। এয়া হৈছে চাম কঁঠালৰ গুটি। চাম কঁঠালৰ গুটি কোনে কোনে খাই ভাল পায়। আৰু ইয়াৰ ঘৰতে আছিলে ৰঙালাও, আৰু ৰঙালাও গুটিও ভালকৈ ভাজি ল'লোঁ। চাম কঁঠালৰ গুটিও ভাজি মেলি গুচাই লৈছোঁ। এয়া ইমান ভাল লাগে নহয় খাবলৈ মোৰ। তাৰপিছত আজি ভাতৰ থালি